হেল্ল' বন্ধুসকল, কেনে আছে? নিশ্চয় ভালে আছে। মই প্ৰয়োগজিত কৈছোঁ, আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন ছুপাৰ ডুপাৰ ভিডিঅ'লৈ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সদায় কোৱা নিচিনা কৰিলোঁ যে ভিডিঅ'টো শেষত এটা সাঁথৰ থাকিব, গতিকে সাঁথৰটো যেন উত্তৰ দিয়ে আৰু বিজয় হৈ থাম্বনেইলত যেন স্থান পায়। থেংক ইউ। হেল্ল' বন্ধুসকল, লকডাউন দিয়াৰ পৰা বুলি আমি ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ বস্তু দেখিবলৈ পাইছোঁ। তাৰ ভিতৰত হ'ল আছাম বুক অফ ৰেকৰ্ড, য'ত আমি অসমৰ বিভিন্ন ধৰণৰ প্ৰতিভা, আচৰিত প্ৰতিভাসমূহ তাত অন্তৰ্ভুক্ত হৈছে বা তেওঁলোকে স্বীকৃতি পাইছে। তো তাৰ যোনটো গুৰু গিনিজ বুক অফ ৰেকৰ্ড, গিনিজ বুক অফ ৰেকৰ্ড সৃষ্টি হোৱাৰ কিছু ঘটনা জড়িত হৈ আছে। চ' কেনেকৈনো গিনিজ বুক অফ ৰেকৰ্ড সৃষ্টি হৈছিল বোলক আজি তাৰ বিষয়ে জানো। বোলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘটনাটো এনেকুৱা ধৰণৰ যে ইংলেণ্ডৰ এটা খুব পপুলাৰ প্ৰকাশন গিনিজ প্ৰকাশন আছিল আৰু তাৰ সঞ্চালক আছিল ছাৰ হিউ বিভাৰ। চ' ছাৰ হিউ বিভাৰে কি কৰিলে, এদিন আইলেণ্ডৰ দক্ষিণ পূবত থকা স্লানী নদীৰ পাৰত চিকাৰ কৰিব গৈছিল। আগৰ দিনত কি হৈছিলে, চিকাৰ কৰাটো এটা কলা আছিল, প্ৰায় মানুহ চিকাৰ কৰিব গৈছিল। তো চিকাৰ কৰাটো এটা কলা আছিল তেতিয়া। তো তেওঁলোকৰ এটা টীম চিকাৰ কৰিব গৈছিল। তো চিকাৰ কৰি থাকোঁতে এজন খুব ওপৰেদি, খুব বেগত, খুব স্পীডত চৰাই এজনী পাৰ হৈ গ'ল আৰু সিহঁতৰ টীমত যিমানখিনি মানুহ আছিলে গোটেইখিনিয়ে বন্দুক মাৰিলে, কিন্তু কোনেও চৰাইজনীক লগাব নোৱাৰিলে, মানে ইমানেই বেগত গুচি গ'ল চৰাইজনী। তো চিকাৰৰ পৰা অহাৰ পাছত গোটেইকেইজন তেওঁলোকে আলোচনা কৰিলে, ডিছকাছ কৰিলে যে একচুৱেলি চৰাইজনীৰ নাম কি হয়, কি চৰাই আছিল, ইমান বেগেৰে পাৰ হৈ গুচি গ'ল। তো তেওঁলোকে ডিছকাছ কৰি গম পালে যে সেই চৰাইজনীৰ নাম আছিলে গল্ডেন প্লভাৰ। গল্ডেন প্লভাৰে হ'ল ইউৰোপৰ আটাইতকৈ বেগী চৰাই, যি মানে আটাইতকৈ বহুত স্পীডত যাব পাৰে। চ' এই কথাটোৱে ইউৰোপৰ মানুহৰ মাজত প্ৰচলন হৈ গ'ল যে গল্ডেন প্লভাৰে ইউৰোপত আটাইতকৈ স্পীডত যায়। তো এই কথাটো ইমানতে সমাপ্ত হ'ল। কিন্তু তাৰ পাছত প্ৰায় দুবছৰমানৰ পাছত, অৰ্থাৎ 1945ত কথাবিলাক আকৌ আৰম্ভ হ'ল যে কিছুমানে ক'লে যে নাই, গল্ডেন প্লভাৰ ইউৰোপৰ আটাইতকৈ বেগী চৰাই নহয়, বেগী চৰাই হ'ল গ্ৰাউচি। চ' এইবিলাক মাজত এটা খুব দুধুমুধু অৱস্থাৰ সৃষ্টি হ'ল যে কোনজনী আটাইতকৈ বেগী চৰাই। চ' এনেকুৱা অৰ্থন্তৰ বাবে ছাৰ হিউৱে ভাবিলে যে ইয়াৰ ওপৰত এখন কিতাপ হোৱা দৰকাৰ, মানে যিবিলাক ৰেকৰ্ড হয় সেইবিলাকৰ ওপৰত এখন কিতাপ হোৱা দৰকাৰ। যিহেতু তাৰ আগতে কোনো তথ্য সম্বলিত একো বস্তু নাছিল, মেটেৰিয়েলছ পাবলৈ নাছিল, কোন আটাইতকৈ বেগী যায়, কোন আটাইতকৈ কম বেগী, এনেকুৱা ধৰণৰ কথাবিলাক মানুহে জানিব হ'লে তাৰ তেনেকুৱা ধৰণৰ একো কিতাপ নাছিল। গতিকে তেওঁ ভাবিলে যে এখন ৰেকৰ্ড বুক হোৱা দৰকাৰ, ইয়াৰ ওপৰত এখন ৰেকৰ্ড বুক হোৱা দৰকাৰ। চ' তেওঁ সেই কথাবিলাক ভাবি 1955ৰ অক্টোবৰ মাহতে 198 পৃষ্ঠাৰে এখন কিতাপ প্ৰকাশ পায়, আৰু য'ত তেওঁ বিভিন্ন ধৰণৰ ঘটনাৰ, বিভিন্ন ধৰণৰ ৰেকৰ্ড তাত অন্তৰ্ভুক্ত পায়। মানে ধৰক কাৰ আটাইতকৈ চুলি দীঘল, কোন আটাইতকৈ বেছি শকত, এনেকুৱা ধৰণৰ বিভিন্ন ঐশ্বৰিক মানে তাত স্থান পায়। আৰু সেই বছৰে কিতাপখন আটাইতকৈ বিক্ৰী বেছি হয়, আৰু ক্ৰমান্বয়ে যেতিয়াই নতুন ভাৰ্চন আহে তেতিয়াই সেই কিতাপখন বিক্ৰী সৰ্বাধিক হয়। আৰু সেইকাৰণে 1974ত সৰ্বাধিক বিক্ৰী হোৱা কিতাপ হিচাপে গিনিজ বুক অফ ৰেকৰ্ডে স্বীকৃতি পায়। আৰু লাহে লাহে আৰু বৰ্তমান এই কিতাপখন গিনিজ বুক অফ ৰেকৰ্ড প্ৰায় 34টামান ভাষাত অনুবাদ হৈছে, আৰু লাহে লাহে চাগে বাঢ়িও আছে ক্ৰমান্বয়ে। আৰু এই গিনিজ বুক অফ ৰেকৰ্ড কিতাপখন প্ৰতি বছৰে প্ৰায় 6 crore ওপৰত বিক্ৰী হয়, প্ৰতি বছৰে বিক্ৰী হয়। আৰু ইয়াৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বাঢ়িহে আহিছে। জানেই যে তাত আটাইতকৈ মানে কঠিন বস্তুবিলাক তাত অন্তৰ্ভুক্ত হয়, আৰু তাৰ কাৰণে মানুহে চেষ্টা কৰে কি গিনিজ বুক অফ ৰেকৰ্ডত স্থান পাবৰ কাৰণে, আৰু বহুত মানুহে কষ্ট কৰে। কিন্তু 2005 চনত কি কৰিলে, এই গিনিজ বুক অফ ৰেকৰ্ড নামটো চেঞ্জ কৰি এতিয়া বৰ্তমান মানে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰি দিলে, আৰু এতিয়া বৰ্তমান গিনিজ ৱৰ্ল্ড ৰেকৰ্ড হিচাপে আছে। গতিকে এইটোৱে আছিলে গিনিজ বুক অফ ৰেকৰ্ডৰ সৃষ্টি হোৱাৰ আঁৰৰ কাহিনী, বা ইয়াৰ লগত জড়িত 2-এটামান কথা মানে ইনফৰ্মেশ্যন দিলোঁ আপোনালোকক। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আজি আপোনালোকৰ বাবে সাঁথৰটো হ'ল, এখন দেশ তাত সকলো আছে কিন্তু জীৱ নাই। কি উত্তৰটো কওক, কমেণ্ট দিয়ক, আৰু শুদ্ধ উত্তৰ দি লাভ কৰক থাম্বনেইলৰ স্থান। থেংক ইউ।